মোৰ ইয়াত তেল ঠাণ্ডা হৈ গৈছে। এতিয়া মই এই ক্ৰীমৰ টেমাটোত ভৰাই ল'ম, কাৰণ আজি মই চুলিতটো এই তেলটো নলগাওঁ, কাইলৈও লগাম। সেইকাৰণে মই এই ক্ৰীমৰ টেমাটোতে তেলখিনি ভৰাই লৈছোঁ। আপোনালোকেও এনেকৈ ভৰাই ল'ব পাৰে। আজিদিনাখন আপোনালোকে সানিম বুলি ভাবে, সেইদিনাখনো এই তেলটো সানিব পাৰে, কাৰণ মই আজি নুধোঁ, সেইবাবে মই আজি এই তেলটো লগোৱা নাই। এয়া মই ধুনীয়াকৈ টেমাত লৈ ল'লোঁ, ভৰাই ল'লোঁ তেলখিনি। এতিয়া মই এনেকৈ থৈ দিম আৰু। ধুনীয়াকৈ তেলখিনি থৈ দিলোঁ আৰু এনেদৰে মই চুলিত কপাহৰ সতি বা এনেকৈ ব্ৰাছৰ সহায়ত মই তেলখিনি চুলিত ভালকৈ লগাম। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে এতিয়ালৈ বাই বাই।